নমস্কাৰ ভিউৱাৰ্ছসকল, জনপ্ৰিয় দুবৰী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো চাবলৈ খুবেই ভাল লগা হ'ব, কিয়নো যোৱাটো খণ্ডত দেখিবলৈ পাইছিলে দুবৰীয়ে পুলিচ অফিচাৰজনৰ আগত নয়নাক মাৰিবলৈ ধৰা ল'ৰাজনৰ কথা কয় আৰু দুবৰী ঘৰলৈ আহে আৰু দুবৰী ৰাতি শুই থাকোঁতেনে নয়নাক মৰা সপোনত দেখে আৰু দুবৰী শুব নোৱাৰি বাহিৰলৈ ওলাই আহে। দুবৰীৰ দেউতাকে দুবৰী ৰৈ থকা দেখে আৰু দেউতাকৰ আগৰ কথাবোৰ দুখ কৰি কয়। আনফালে পাৰ্থৰ ঘৰত পাৰ্থই মন মাৰি থাকে আৰু মাকে পাৰ্থক বিচাৰি ফুৰে আৰু পাৰ্টিলৈ লগ ধৰে। আনফালে দুবৰী ৰাতিপুৱা মেডিকেললৈ আহে আৰু মামায়েকে নয়নাক কথা কৈছে বুলি কয় আৰু দুবৰীৰ মনটো অলপ ভাল লাগে আৰু নয়নাৰ ওচৰলৈ যায়। আনফালে পাৰ্থৰ মাকে পাৰ্থৰ লগত লৈ বান্ধৱী ঘৰত পাৰ্টিলৈ যায় আৰু পাৰ্টিত পাৰ্থৰ মাক বান্ধৱীৰ জীয়েকৰ লগত চিনাকি কৰাই দিয়ে আৰু পাৰ্থৰ মাক বান্ধৱীৰ জীয়েক ৰিয়াৰ লগত পাৰ্থই কথা পাতে। দুবৰী আৰু দুবৰীৰ মামায়েকে নয়নাক মেডিকেলৰ পৰা লৈ আহে আৰু পাৰ্থৰ মাকে ৰিয়াক কেনেকুৱা লাগে বুলি সোধে আৰু পাৰ্থই ভাল ছোৱালী বুলি কয়। ভিউৱাৰ্ছসকল, আজিৰ খণ্ডটোত দেখিবলৈ পাব পাৰ্থই দুবৰীক লগ ধৰিবৰ বাবে পাৰ্থৰ বন্ধু এজনক সহায় কৰি দিবি নেকি সুধিব আৰু আনফালে দুবৰীৰ ভনীয়েক নয়নাৰ কথাবোৰ মনত নপৰাৰ কাৰণে দুবৰীয়ে নয়নাক ক'ব, তোৰ এদিন সকলো কথা মনত পৰিব। আনফালে পাৰ্থই দুবৰীক লগ ধৰিবলৈ যাব আৰু তেতিয়াই ৰিয়াক লগ পাব। বন্ধু-বান্ধৱীসকল, আজি বাৰু পাৰ্থই দুবৰীক লগ ধৰিব পাৰিবনে বাৰু? জানিবলৈ পাব জনপ্ৰিয় দুবৰী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটো। সঁচাকৈ ভিউৱাৰ্ছসকল, আজিৰ খণ্ডটো চাবলৈ বহুত বেছি ভাল লাগিব। আপোনালোকে কোনে কোনে দুবৰী ধাৰাবাহিকখন চাবলৈ অপেক্ষা কৰি আছে তলত কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু এনেকুৱা ধৰণৰ ভিডিঅ' চাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। ধন্যবাদ।